যদি কোনোবাই কোনোবা এটা বস্তু বা বিষয়ক ভাল বা বেয়া বুলি কয় আৰু যদি সেইজনে কোৱা মতেই সকলোবোৰ ভাল বা বেয়া হ'বলৈ লয়, তেন্তে এই পৃথিৱীখন হয় স্বৰ্গ হ'ব বা সম্পূৰ্ণ নৰক হৈ পৰিব। গতিকে কোনে কি কয় তাক লৈ চিন্তা নকৰিব, মাত্ৰ ভাল আৰু সঁচা কাম কৰক। কিছু লোকে আপোনাৰ ভাল কামবোৰক বেয়াই দেখিব, প্ৰতিটো খোজতে খুঁত উলিয়াব। সেই বুলিতো আপুনি ভুল হৈ নাযায়। সেইবাবে নিজক শুদ্ধ পথত ৰাখি কাম কৰি যাওক। আনৰ কথা শুনি থমকি ৰোৱাৰ একো প্ৰয়োজন নাই। যদি কোনো মানুহৰ লগত আপোনাৰ মতৰ মিল নহয়, তেতিয়া আপোনাৰ মতটোক শুদ্ধ বুলি প্ৰমাণ কৰিবলৈ গৈ তেওঁলোকৰ লগত তৰ্ক কৰা বন্ধ কৰক। সকলোৰে অৱস্থান, ষ্টেটাছ, ধৰণ কৰণ, চিন্তা কৰাৰ শক্তি সকলো বেলেগ বেলেগ। গতিকে আনৰ লগত নিজকে তুলনা কৰা বন্ধ কৰক। যদি কাৰোবাক ২-৩ বাৰ বুজোৱাৰ পিছতো আপোনাক বুজি নাপায়, তেন্তে তেওঁক বুজাই থকাটো বন্ধ কৰক। কোনোবা যদি আপোনাৰ পিঠিৰ পিছফালে ৰৈ আপোনাৰ বিষয়ে ভুল কথা কৈ ফুৰিছে, ক'বলৈ দিয়ক। নিজক শুদ্ধ পথত ৰাখক। আনৰ সেইবোৰ কথা হৃদয়ত লোৱা বন্ধ কৰক। যদি মনত কিবা বস্তু বা আপোনাৰ প্ৰতি অত্যাধিক আশা আছে, তেতিয়া হয়তো আপুনি কেতিয়াবা বহু কষ্ট পাব লগা হ'ব পাৰে। যদি আপুনি শান্তিৰে জীয়াই থাকিব বিচাৰে, তেন্তে আনৰ ওপৰত বেছি আশা কৰা বন্ধ কৰক। যদি ইচ্ছা আৰু সামৰ্থ্যৰ মাজত বহুত পাৰ্থক্য আছে, তেন্তে নিজৰ পৰা আশা কৰা বন্ধ কৰক। আমাৰ জীৱনটো এটা ডাঙৰ ৰাস্তাৰ দৰে। জীৱনটো কেতিয়াও পোন আৰু সহজ নহয়। কিছু দূৰ যোৱাৰ পিছত সদায় এটা নতুন মূৰ পায়গৈ। গতিকে ধৈৰ্যৰে আগবাঢ়ক, কিন্তু এটা কথা মনত ৰাখি থ'ব, জীৱনৰ এটা সময়ত আপোনাৰ বাবে সুখে অপেক্ষা কৰি আছে। হাঁহি মাৰি আগবাঢ়ি গৈ থাকক। সন্দেহে সোপা মগজুত ভৰাই দৌৰাতকৈ আত্মবিশ্বাসেৰে খোজ কঢ়াটোৱে ভাল। সন্দেহ আৰু অভিযোগবোৰ পৰাপক্ষত আঁতৰাই পেলাওক বা তাৰ পৰা আঁতৰি থাকক। অতিমাত্ৰা চিন্তাই আপোনাৰ মুডটো ধ্বংস কৰে। কোনো ক্ষেত্ৰত পৰাজয় হ'লেও নিজকে সুখী কৰাৰ আন উপায় বিচাৰি উলিয়াওক। যেতিয়া আইনাখনে আমাৰ মুখত থকা দাগটো দেখুৱায়, তেতিয়া আমি আইনাখন ভাঙি নেপেলাওঁ। কিয় গালৰ দাগটো দেখুৱাইছে বুলি আমি আইনাখন ভাঙি নেপেলাওঁ, বৰঞ্চ আমি গালৰ দাগটো পৰিষ্কাৰ কৰোঁ। ঠিক সেইদৰে আমাৰ ভুলটো দেখুৱাই দিয়াজনক বা ভুলটো আঁতৰাবলৈ কোৱাজনৰ ওপৰত কিয় মোৰ ভুলটো দেখাইছ বুলি খং কৰাতকৈ নিজৰ ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰাটোহে প্ৰকৃততে প্ৰয়োজনীয়। চাহ আৰু চৰিত্ৰৰ মাজত এটা মিল আছে। এই দুটা যেতিয়া নিজৰ প্ৰকৃত স্থানৰ পৰা তললৈ পৰে, তেতিয়াই নিশ্চয় দাগৰ সৃষ্টি কৰে। অৰ্থাৎ চাহ যেতিয়া পৰে, তেতিয়া সেই চাহে কাপোৰ বা মজিয়াত দাগৰ সৃষ্টি কৰে। আৰু একেদৰে এজন মানুহৰ চৰিত্ৰৰ যেতিয়া পতন ঘটে, তেতিয়া সমাজত মানুহজনৰ নামটোত দাগ পৰে। এটা কথা মনত ৰাখিব, পৃথিৱীখন এখন কিতাপ, যিখন কেতিয়াও পঢ়ি শেষ কৰিব নোৱাৰি। আৰু আমাৰ জীৱনটোৱে সেই শিক্ষক, যিয়ে আমাক সকলো শিকায়। বয়স লাহে লাহে বাঢ়ি যায়। জীৱনৰ স্মৃতিবোৰ কিতাপ হৈ পৰে। কেতিয়াবা কাৰোবাৰ স্মৃতিয়ে বহুত কষ্ট দিয়ে, আৰু কেতিয়াবা কাৰোবাৰ স্মৃতিৰ সহায়ত জীৱনটোত আগবাঢ়িবলৈ সাহস পোৱা যায়। এয়াই সুন্দৰ জীৱন। জীৱনৰ ৰাস্তাত পোৱা ভালবোৰ লগত বান্ধি লওক আৰু বেয়াবোৰক ঠাইতে এৰি আগবাঢ়ি যাওক। সংগ আৰু সংকট এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। এটা কথা মনত ৰাখিব, যদি সংগ বেয়া হয়, সংকট প্ৰতিটো মুহূৰ্ততে আপোনাৰ ওচৰলৈ আহিব পাৰে। যদি সংগ ভাল হয়, তেন্তে কোনো সমস্যা নাই। প্ৰতিটো বিপদত সংগীসকল আপোনাৰ কাষত থাকিব। সেইবাবে কেতিয়া কেনেকৈ আৰু কাৰ লগত সংগ দিব লাগে, সেইটো গুৰুত্বপূৰ্ণ। ভাল বা বেয়া সংগীৰ প্ৰভাৱ আপোনাৰ জীৱনত বাৰুকৈ পৰে। ঈৰ্ষা আৰু আনৰ ক্ষতি কামনা কৰাটো জীৱনৰ আটাইতকৈ ডাঙৰ পাপ আৰু অপৰাধ। আপুনি কৰা ভাল বা বেয়া প্ৰতিটো কাম তথা গতিবিধিৰ ওপৰত চকু আপোনাৰ চৌপাশৰ মানুহৰ নিশ্চয় থাকে। আজি নহ'লেও কাইলৈ আপোনাৰ সেই কামৰ ওপৰত নিৰ্ভৰ কৰি আদৰ বা উপহাসৰ মুখামুখি হোৱাটো নিশ্চিত। এটা কথা মনত ৰাখিব, প্ৰতিজন মানুহে নিজৰ কামৰ ওপৰত নিজেই ধ্যান দিয়াটো অতি প্ৰয়োজনীয়। নিজকে অতি চতুৰ বুলি ভবা, আনক প্ৰতাৰণা কৰা, নিজকে শ্ৰেষ্ঠ বুলি ভবা
আৰু আনক অপমান কৰাটো নিম্ন স্তৰৰ মানুহৰ লক্ষণ। এনে সকলো অভ্যাসৰ পৰা নিজকে ৰক্ষা কৰা উচিত আৰু লগতে এনে লোকৰ পৰাও নিজকে ৰক্ষা কৰা উচিত।